নমস্কাৰ বন্ধু বান্ধৱীসকল বিউটি দাসৰ অন্য এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৰে ভাল আৰু আজি হৈছে মাঘ মাহৰ 13 তাৰিখ আমাৰ গাঁৱত মাঘ মাহৰ প্ৰতি বছৰে ভাগৱত নিয়া হয় প্ৰত্যেক ঘৰৰ পদূলি আৰু ময়ো এই ৰেডিকে থৈ দিছোঁ চাওকচোন ভাবিলোঁ আপোনালোককো দেখুৱাও এতিয়া ভাগৱত আহিব সময় হৈছে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু লাইক কৰি দিব যিবিলাকে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া ভাগৱত আহি আছে আৰু আমি ৰেডি হৈ লওঁ
ভাগৱত ঘূৰোৱা শেষ হৈ গ'ল। আমি মন্দিৰ আহি পাই গ'লোঁ। এতিয়া আৰু ভাগৱতখন ভিতৰলৈ নিব, মানে মন্দিৰৰ ভিতৰলৈ কেনেকৈ নিয়ে আপোনালোকক সকলোখিনি দেখুৱাম আৰু কেনেকুৱা নিয়ম কৰে। ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিমান পাৰোঁ সিমানখিনি মই দেখুৱাবলৈ চেষ্টা কৰি যাম আপোনালোকক। আমি মন্দিৰৰ সন্মুখত আছোঁ। পূজাৰীজনে আগুৱাই আহিছে আদৰি নিব। প্ৰথমতে ভাগৱতীজনক ভৰি দুখন ধুৱাই দিছে আৰু এতিয়া আদৰি লৈ গৈ আছে। কিন্তু ভাগৱতখন ভিতৰলৈ নিয়াৰ আগতে মন্দিৰৰ চাৰিওফালে 3 পাক ঘূৰাব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। আমি সকলো ৰাইজ লগ হৈ সেৱা জনাইছোঁ প্ৰভুৰ ওচৰত আৰু ৰাতিপুৱাৰে পৰা লঘনে আছিলোঁ যিহেতু এতিয়া ভাগৱতত সেৱা জনালোঁ, ঘূৰোৱাও হ'ল। এতিয়া চাহ খাবলৈ লৈছোঁ। ইয়াতে আমাৰ খোৱাৰো আয়োজন কৰিছে। ইয়াত আমাৰ খিচিৰি বনাই আছে। নাম কীৰ্তন হৈ যোৱাৰ পিছত সকলোৱে মিলি এসাঁজ খাই বহুত ভাল লাগে, নহয়নে বাৰু? আমি সকলোৱে মিলি জুলি এসাঁজ খাম।
খেলা আছিলে এয়া পৰিৱেশন কৰি দিছে এয়া জগ পাইছে আৰু কি পাইছিলে গিলাচ পাইছে জগ পাইছে আৰু এইফালেও পাইছে জগ জগ পাইছে মানে আজি দিছে সকলোকে পুৰস্কাৰবোৰ এয়া প্ৰসাদ দিছে এতিয়া আমি খিচিৰি খাবলৈ বহিছোঁ আকৌ আহিম আপোনালোকৰ মাজত নতুন নতুন ভিডিঅ'লৈ আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ বাই বাই